তপন গগৈৰ কবিতা আৰু পাঠেৰে। কবিতাৰ শিৰোনাম বুকুত ফুলা মদাৰ পাহ। বুকুত এপাহ মদাৰ ফুলিছে, ৰাতিপুৱা সদায় নিয়ৰ জিলিকি থাকে। নঙলাতে বহি শালিকি দুটাই কয় আগদিনাৰ ৰ'দ চেঙাৰ কথা। মোৰ ঘৰৰ সন্মুখতেই এখন বাগিচা আছে, গোলাপৰ বাগিচা। তাতে তল তলকে জিলিকি আছে ৰঙা কিপা। বাগিচাৰ ৰঙা কিপা দেখিলে তোমালৈ বৰকৈ মনত পৰে জানা। হৰিণী চকুযোৰৰ সতে বিজুলী হাঁহি দি যেন সেন্দুৰী মুখখন উৱগাহে চৰিছে। তোৰ ফটোখন চালে এনে লাগে যেন শ্বেক্সপিয়েৰ নাইবা ৰবীন্দ্ৰনাথৰ ভাষাৰে উকা পৃষ্ঠাত গাঁঠি শব্দৰ মালা। কিন্তু শব্দৰ জোলনা দেখোন তেনেই টুকুনা। বাৰে বাৰে খেপিয়াই শব্দকেই নাপাওঁ তোমাৰ জোখাৰে। শব্দবোৰ মাথো মনতে সজাওঁ আৰু গাপ দিওঁ আবেলিলৈ বুলি